The average person uses 10% of their brain capacity. Imagine what she could do with 100%. 2014 চনত মুক্তিলাভ কৰা লুচি নামৰ ছবিখনৰ টেগলাইন বা উপশিৰোনাম হৈছে উক্ত বাক্য দুষাৰী। লুচি এখন জনপ্ৰিয় কল্পবিজ্ঞানধৰ্মী ছবি। ছবিখনৰ পৰিচালক হৈছে লুক বেছন। আনহাতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰভাৱশালী অভিনেত্ৰী স্কাৰলেট জহানছনে। ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যায় বৰ্ষীয়ান অভিনেতা মৰ্গান ফ্ৰিমেনক। টাইৱানৰ অস্থায়ী নিবাসী 24 বছৰীয়া লুচি নামৰ আমেৰিকান যুৱতীগৰাকী প্ৰেমিকৰ কুঅভিসন্ধিৰ বলি হৈ এক ড্ৰাগ ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে। কোৰিয়ান ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙক এটা ব্ৰিফকেছ দিবলৈ গৈ লুচি সন্মুখীন হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ। ব্ৰিফকেছটোৰ ভিতৰত থকা CPH4 নামৰ মূল্যৱান ঔষধৰ পেকেট এটা জোৰ জুলুমকৈ লুচিৰ তলপেটত সুমুৱাই দিয়া হয়। শাৰীৰিক আৰু মানসিক শক্তি কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰি সাধাৰণ মানুহ এজনক চূড়ান্তভাৱে মহাশক্তিশালী কৰিব পাৰে এই CPH4-এ। ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙে এই CPH4-ৰ চোৰাং কাৰবাৰ কৰি লক্ষাধিক ধন আত্মসাৎ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে। কিন্তু ঘটনাবশতঃ লুচি পেটত সুমুৱাই থোৱা টোপোলাটি পেটতে ফাটি যায়। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণৰ CPH4 লুচিৰ শৰীৰত বিয়পি পৰে। খন্তেকৰ ভিতৰতে লুচিৰ জীৱন নাটকীয়ভাৱে সলনি হয়। লুচিয়ে দুখ বেদনা অনুভৱ নকৰা হয়। জীৱ আৰু জড় দুয়োখন সমাজতেই অবাধ বিচৰণ আৰু নিয়ন্ত্ৰণ কৰিব পৰা হয়। বৈদ্যুতিক আৰু চুম্বকীয় তৰংগ নিয়ন্ত্ৰণ কৰিব পৰা হয়। ছেকেণ্ডৰ ভিতৰতে লুচিয়ে কেইবাটাও ৱেবছাইট পঢ়িব পৰা হয়। সৰ্বশেষত লুচিয়ে সাক্ষাৎ কৰে স্নায়ুতত্ত্ববিদ ছেমুৱেল নৰমানক। লুচিৰ অৱস্থা দেখি স্বাভাৱিকতে বিস্ময়াহত হৈ পৰে প্ৰফেচাৰ নৰমান। লুচিয়ে এই অপাৰ শক্তি কিদৰে আৰু কেনেকৈ কামত লগোৱা উচিত সেই সম্বন্ধে নৰমানে এক পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শটোৰ কাৰ্যকৰীকৰণেই লুচিৰ ক্লাইমেক্স হিচাপে দেখুওৱা হয়। মুখ্য অভিনেত্ৰী স্কাৰলেট জহানছনৰ অনবদ্য অভিনয়, দুৰন্তভাৱে গতিশীল চিত্ৰনাট্য, চমৎকাৰী কম্পিউটাৰ গ্ৰাফিক্স, দৃষ্টিনন্দন একশ্যন এইবোৰেই হৈছে ছবিখনৰ চালিকা শক্তি। ছবিখনৰ কাহিনীটো লিখিছে পৰিচালক লুক বেছনেই। আনহাতে প্ৰযোজক হৈছে তেখেতৰ সহধৰ্মিনী ভাৰ্জিনী বেছন চিল্লা। দৰাচলতে লুচি হৈছে অষ্ট্ৰেলোপিথেকাছ এফেৰনেচিছ প্ৰজাতিটোৰ অন্তৰ্গত এগৰাকী মহিলা। প্ৰায় 32 লাখ বছৰ পুৰণি লুচিৰ জীৱাশ্ম উদ্ধাৰ হৈছিল 1974 চনত ইথিঅপিয়াত। পৰিচালক লুক বেছন এইগৰাকী লুচিৰ প্ৰতি কৌতূহলী হৈ উঠিছিল। 400 গ্ৰাম ওজনৰ মগজুৱে সম্পন্ন কৰিব পৰা স্নায়ৱিক কাৰ্যকলাপৰ কথা জানি তেওঁ অভিভূত হৈ পৰে। উল্লেখনীয় যে ছবিখনৰ বাবে ভিজুৱেল ইফেক্টছৰ তত্ত্বাৱধায়ক নিকোলাছ ব্ৰুকছে 1000তকৈ অধিক ইফেক্টছৰ সংৰচনা কৰিছে। ছবিখনৰ মূল বিষয়বস্তুৱে সচেতন দৰ্শকৰ মনত কেতবোৰ কৌতূহল মিশ্ৰিত বিভ্ৰান্তিৰ সৃষ্টি কৰে। একাংশ সমালোচকে ছবিখনৰ কাহিনীটোক, বিশেষকৈ 10% ধাৰণাটোক তীব্ৰ ভাষাৰে কটাক্ষ কৰি ভিত্তিহীন বুলি মন্তব্য কৰে। মানুহৰ মগজুত প্ৰায় 100 বিলিয়ন নিউৰন থাকে, কিন্তু গড় হিচাপত এজন মানুহে কেৱল 10% শক্তিহে ব্যৱহাৰ কৰিব পাৰে। আলোড়নকাৰী এই তথ্যটিয়েই হৈছে ছবিখনৰ মূল আধাৰ। গুৰুত্বপূৰ্ণ কথা যে প্ৰায় $4 কোটি বাজেটেৰে নিৰ্মাণ হোৱা লুচিয়ে $43 কোটি ব্যৱসায় কৰিবলৈ সক্ষম হয়।